হে হোৱাটছআপ গাইজ কি খবৰ আপোনালোকৰ মই প্ৰণৱে আপোনালোকক মোৰ ইউটিউব চেনেললৈ বহুত স্বাগতম জনালোঁ এতিয়া মই যাব ওলাইছোঁ মোৰ ফ্ৰেণ্ড পিণ্টুৰ ঘৰলৈ আৰু তালৈকে কেইটামান ভিডিঅ' শ্বুট কৰিম বুলি ভাবি আছোঁ সেই মাজতে স্কিপ নকৰি শেষলৈ ভিডিঅ'টি চাই থাকক ওয়েদাৰটো বেষ্ট কিছু ধুনীয়া না বৰষুণ আছে না ৰ'দ আছে চ' গাইজ মোৰ ঘৰৰ পৰা পিণ্টুহঁতৰ মানে মোৰ ফ্ৰেণ্ডজনৰ ঘৰলৈ অলম'ষ্ট 4-5 কিলোমিটাৰৰ ডিষ্টেঞ্চ যেতিয়া আমি আহি পালোঁহি কালিবাৰী মানে মই পিণ্টুৰ ঘৰ বুলিয়ে জানো আৰু চ' গাইজ ফাইনেলি মই আহি পালোঁ এতিয়া এটা কথা আছে আজি মেট্ৰিক HSLC ৰিজাল্ট ওলাল তো যিসকলে পৰীক্ষাত পাছ কৰি গ'ল তেওঁলোক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিসকলে বেয়া কৰিছে তেওঁলোকেও কওঁ এতিয়া দুখ কৰি বা কন্দা কটা কৰি একো লাভ নাই তোমালোকে নেক্সট ইয়াৰৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিবলৈ হ'ল নহয় জানো আৰু এটা কথা জীৱন যুঁজত কেতিয়াবা হাৰি যোৱাটো এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ সেইটো কথা মনত ৰাখিব মোৰ মুখৰ কথা নহয় যে মহৎ লোকৰ পানী যেতিয়া টাইম আহি গ'ল সেইজন ব্যক্তিৰ সৈতে আপোনালোকক চিনাকি কৰাই দিবলৈ যিজনক মই ৰাতিপুৱা ফোন কৰি জগাই উঠালোঁ আৰু ঘৰ আহিও অলম'ষ্ট আধা ঘণ্টা সময় ৱেইট কৰিব লগা হৈছে চ' মিট মাই ফ্ৰেণ্ড ভেৰি হেণ্ডচাম ভেৰি ড্ৰেছিং ভেৰি টেলেণ্টেড মহাপুৰুষ পিণ্টু ৰয় বান্দ্ৰাই থাকিম কৰিলে গম পাব ন নাই চাওক বাৰু যি নহওক আজি মেট্ৰিকৰ ৰিজাল্ট ওলাল তো সেই বিষয়ে আমাৰ মানে শিক্ষাৰ্থীসকলক যি নহওক কি ক'ব বিচাৰে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মানে মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈছে ইহঁতক মানে এটা কথা ক'বলৈ যাওঁ যদিও ফাৰ্ষ্ট ডিভিজন পায় সেই ফাৰ্ষ্ট ডিভিজনৰ ফলত গৈ হয়তো বহুতে ভাবে যে 60% পোৱাৰ লগে লগে ছায়েন্স ল'ম সেইটো কথা নহয় মানুহ এটা ছেকেণ্ড ডিভিজন পায়ো ছায়েন্সত যাব পাৰে বা 80% 85% যোৱা ষ্টুডেণ্টো আৰ্টছত যাব পাৰে তো সেইটো ডাঙৰ কথা নহয় যে আৰু এইটো ভুল কাম নকৰিবই চ' গাইজ এতিয়া টাইম আহি গ'ল আমাৰ মেইন ভিডিঅ'টোৰ দিশলৈ আগবাঢ়িবলৈ আপোনালোকক আজি BS4 আৰু BS6 পালচাৰ 220 কম্পেয়াৰ কৰিম আমাৰ দাপোন মেডিয়া চাব পাৰে ইউটিউবলৈ গৈ এয়া আমাৰ ফ্ৰেণ্ড এজন আহি পালে আমাৰ ধনজিত যি নহওক এতিয়া আমাৰ লগত আপোনালোকে আমাৰ ৰাইডটো উপভোগ কৰক আৰু অকণমান পিছত গৈ আমি আপোনালোকক BS6 BS4 কম্পেয়াৰটো দেখুৱাই আছোঁ লেটছ গ' চ' গাইজ আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন আৰু এইখিনি ঠাই মোৰ ফেভাৰেট প্লেচ ওৰাং টি ফৰেষ্ট বহুত ধুনীয়া কিন্তু বাট এতিয়া লকডাউনৰ কাৰণে গেটখন ক্ল'জ আছে তো যি নহওক আমি ইয়াতে এতিয়া আপোনালোকক দেখুৱাম কি হৈছে কোৱাচোন হেল্ল' কওক গজালত কেলেণ্ডাৰ লটকাব অ'কে লেটছ গেট ষ্টাৰ্ট বাজাজ পালচাৰ 220 2007 পৰা 2020 চনলৈ বহুজনৰ হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা এখন লিজেণ্ডাৰী বাইক এতিয়া কথা হ'ল পালচাৰ 220ৰ BS4 আৰু BS6ৰ মাজত কি ডিফাৰেঞ্চ হ'ল প্ৰথম কথা পলিউশ্যনৰ ক্ষেত্ৰত বহু পাৰ্থক্য আহিল কিন্তু পাৱাৰৰ ক্ষেত্ৰত BS4ৰ বেছি আছিল BS6ৰ তুলনাত আৰু প্ৰাইচৰ ক্ষেত্ৰতো ক'বই নালাগে ভাই চাহাব অলম'ষ্ট 10-12 হাজাৰ টকাৰ ডিফাৰেঞ্চ আহিছে মই ভাবোঁ বাজাজে আৰু বহুতো চেঞ্জ আনিব পাৰিলে হয় হেডলাইটৰ ক্ষেত্ৰতো পাৰ্থক্য আনিব পাৰিলে হয় পালচাৰ 220Fৰ গুৱাহাটী মঙলদৈ তেজপুৰৰ অন ৰোড প্ৰাইচ এপ্ৰক্স 1,43,000
এয়াই আছিল BS6 আৰু BS4ৰ মাজৰ ডিফাৰেঞ্চ এতিয়া পিণ্টুৰ চেনেলৰ কাৰণে এটা ভিডিঅ' শ্বুট কৰিব ওলাইছোঁ এনেই চেনেলটোৰ নামটো কৈ দিয়া আকৌ মোৰ চেনেলটোৰ নাম হ'ল পিংকুছ টেকনিকেল তাতে বহুতো টেকনিকেল মানে ভিডিঅ' ইমান দিয়া নাই এতিয়ালৈকে মাত্ৰ কামত লাগিছোঁহে মানে এটা লেন্স অৰ্ডাৰ দিছোঁ সেইটো লেন্সটো অহাৰ পিছত ৰেগুলাৰ ভিডিঅ' পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পিংকুছ টেকনিকেল বুলি কাটি দিব একেবাৰে ফালি দিব বাগানত সোমোৱাৰ লগে লগে মোৰ এটা গান মনত পৰিছে জানানে হয় নেকি দে কিবা हरियाली चाय के बागान मोरे धनी के जब सारी के आसाम অ'কে এতিয়া ডাইৰেক্ট গৈ ঘৰত লগ পাই আছোঁ চ' গাইজ এইখিনি আছিল ভিডিঅ'টি যদি ভাল পালে তেনেহ'লে লাইক কৰিব লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি মোক অকণমান উৎসাহিত কৰিব আৰু এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে জয় অসম